জীৱনত কেতিয়াও ভাল মানুহৰ সন্ধান নকৰিব। নিজেই ভাল মানুহ হৈ দেখাওক। কিজানি আপোনাক লগ পাই কাৰোবাৰ ভাল মানুহৰ সন্ধান পূৰাই হৈ যায়। এই সময় এখন বুৱতী নদীৰ দৰে। আমি একেখিনি পানীকে দুবাৰ সেৱন কৰিব নোৱাৰোঁ, কিয়নো যি সোঁত বৈ গৈছে সেয়া কেতিয়াও ঘূৰি নাহে। কেৱল মৃত্যু হোৱা মাছকহে নদীৰ সোঁতে উটুৱাই নিয়ে। যাৰ জীৱন থাকে তেওঁ নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰে। নিজ ভালেই জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমানেই ভাল হ'ব, মানুহে আপোনাক সিমানেই ঠগি যাব। যি আপোনাক ব্যক্তিগতভাৱে নাজানে তেওঁলোকৰ কথাও ব্যক্তিগতভাৱে নল'ব। জীৱনত যদি কেতিয়াবা জটিল পৰিস্থিতি আহে, উদাস নহ'ব। মনত ৰাখিব, জটিল চৰিত্ৰ কেৱল ভাল অভিনেতাকহে দিয়া হয়। সফল তেওঁলোক নহয় যি নিজৰ শত্ৰুৰ সন্মুখত জয়ী হয়। সফল তেওঁলোকহে যি নিজৰ ইচ্ছাৰ ওপৰত জয়ী হয়। নিজৰ মনটোক এইটো নক'ব যে আপোনাৰ দুৰ্বলতা কিমান, কিন্তু আপোনাৰ দুৰ্বলতাক এইটো কওক যে আপোনাৰ মনটো কিমান বিশাল। জীৱনত তিনিটা কথা মনত ৰাখিব। 1. যি আপোনাক সাহায্য কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। 2. যি আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। 3. যি আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰবঞ্চনা নকৰিব। এইটো বাস্তৱ, এইটো সত্য যে যাৰ মনটো ভাল হয় তেওঁৰেই কপাল বেয়া হয়।